সামৰি লৈছে তেনে ক্ষেত্ৰত টংলাটো আজি যেহেতু আপোনাৰ হাতেদি যে এটা কেন্দ্ৰ বা ইয়াৰ যি ৱাণ্ডাৰ ৱৰ্ল্ড কুইক উদ্ঘাটন কৰিলে কি ক'ব পাৰিব? আমাৰ বহুত ভাল লাগিছে আৰু ফাৰ্ষ্টটো মই আপোনাৰ লগত ধন্যবাদ জনাম যে আপোনালোকে আজি আমাৰ এইটো প্ৰশ্নটো কৰিছে আৰু তো একচুৱেলি RCM চিষ্টেমটোৰ ওপৰত মই দুটা লাইন আপোনাৰ লগত ক'ব লাগিছে চবেকে আমি ইয়াতে আজি এইটো চিষ্টেমৰ ওপৰত ইম্পৰ্টেণ্ট দুটা কথা ক'ম আৰু RCM একচুৱেলি হৈছে সমাজৰ কাৰণে এটা ভাল চিষ্টেম হয় ফাৰ্ষ্টত হৈছে আমাৰ স্বাস্থ্য ক্ৰান্তি আমি স্বাস্থ্য ক্ৰান্তিৰ ওপৰত কাম কৰি আছো মানুহৰ বহুত মানুহ আছে যে বহুত বিমাৰ লৈ কিনে কষ্ট পাই আছে দুখ পাই আছে এই পৰিয়ালবিলাকক আমি কিভাৱে মানে স্বাস্থ্যটো দিব পাৰিম হেতুৰ উদ্দেশ্য আমাৰ প্ৰথমত হৈছে দ্বিতীয়টো RCM হৈছে কি ইনকামৰ কাৰণে এটা স্বাৱলম্বনৰ কাৰণে তো আমি স্বাৱলম্বনৰ ওপৰত কাম কৰি আছো যেটো সমাজৰ বহুত মানুহ পঢ়া-লিখা কৰাৰ পিছতেও তেতে মানে ভাল এটা ইনকামক যাব নোৱাৰে তো আমাৰ এই সিস্টেমৰ পৰা এটা মানুহ তাৰ জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰিব সাকসেস হ'ব পাৰে আৰু তৃতীয়টো হৈছে আমাৰ মহিলা গৰাকীক আমি সমাজক এটা প্ৰতিষ্ঠিত কৰিম তেওঁলোকক এটা সন্মান দিম আৰু সমাজত সেই উদ্দেশ্যখন লৈ কিনে আমি RCMৰ কামবিলাক কৰি আছো আৰু RCM একচুৱেলি হৈছে ৰাজস্থানৰ এটা কোম্পানী ৰাইট কনসেপ্ট মাৰ্কেটিং সিস্টেমটোৰ কমপ্লিট নাম হৈছে আৰু কোম্পানীটো হ'ল RCM কনজিউমাৰ প্ৰডাক্টছ প্ৰাইভেট লিমিটেড আৰু আজি 25 বছৰ হল কোম্পানীৰ 25 ইয়াৰ্স হৈছে আর ভারতের মাঝে তেতিয়া সবচেয়ে স্বদেশী কোম্পানি ডাইরেক্ট সেলিংৰ ওপৰত সবচেয়ে ডাঙৰ কোম্পানি নাম্বার 1 পজিশনত হয় আর আমি ইয়াৰ কাৰণে মই বহুতই প্ৰাউড ফিল কৰি থাকো আর এতিয়া টংলাত ইটো আজি সেন্টাৰটো যেটো ওপেনিং হল ইয়াৰ পিছত আমি টংলাত যেটো আমাৰ পৰিয়ালৰ মানুহ আছে RCM পৰিয়ালৰ তেওঁলোকক আমি ক্ৰেডিট কৃতিত্ববিলাক দিম আৰু স্পেশালি কলা দৈমাৰী ছাৰক যেটো উদ্যোগ লৈছে আৰু আজি এনুকা এটা সেন্টার খুলি কিনে আমি ইয়াৰ জিমিনাক আমাৰ লোকাল মানুহ আছে তেওঁলোকক আমি হেল্প কৰিম তেওঁলোকক আমি সাহায্য আগবাঢ়াই আহিম সাহায্যৰ কাৰণে তেওঁলোকক আমি প্ৰডাক্টটো এভেইলেবল কৰাই দিম আৰু সিস্টেমটো আমি জানকাৰীটো দিম আৰু নলেজ বিলাক দিম তো হেতু কাৰণে মই কলা দৈমাৰী ছাৰক বহুত ধন্যবাদ জনাইছো আৰু আপোনালোককো মই বহুত ধন্যবাদ জনাইছো যে আজি আপোনালোকে ইয়াতে আহিছে আৰু মই আশা কৰিছো যে ইয়াত বহুত মানুহক আমি স্বাস্থ্য ক্ৰান্তিৰ ওপৰত কাম কৰি কিনে বহুত পৰিয়ালক আমি আগবাঢ়ি আমাৰ আহা উদ্দেশ্যটো হৈছে এটোই যে আমি স্বাস্থ্যৰ ওপৰত তেওঁলোকক হেল্প কৰিম আৰু স্বাৱলম্বনটো কৰাই দিম আৰু আপোনালোকৰ যেতে RCMৰ যেটো উৎপাদন সামগ্ৰী উৎপাদন সেই সামগ্ৰী উৎপাদনবিলাক কি থাকিব আমাৰ ইয়াতে ষ্টাৰ্টিং যেতিয়া 2000 সনত হৈছিল কোম্পানী এটো সময়ত এটা প্ৰডাক্ট যিকিনে ষ্টাৰ্ট হৈছিল আজি আমাৰ 400 এবা প্ৰডাক্টস আছে আমাৰ ইয়াতে আৰু গুড মৰ্নিং এৰ পৰা আপুনি গুড নাইট ক'ব পাৰে আমাৰ টুথপেষ্ট আমাৰ গোটে টোপনি দিয়া ৰাতিপুৱা উঠাৰ পিছতে আমাৰ টুথপেষ্ট লাগে আৰু টুথপেষ্টৰ পৰা সাবন তেল মছলা খাৱাৰ বহুত কিবা বস্তু আমাৰ ইয়াতে আছে আৰু আমাৰ নিজৰ প্ৰডাকচন 75% কোম্পানীৰ নিজৰ প্ৰডাকচন হয় আর এতিয়া আমাৰ আসামৰ এটা গর্ব হয় কি গুৱাহাটীত আমাৰ এটা বহুত ডাঙৰ ইন্ডাস্ট্ৰি হৈছে এইটো আমাৰ 103 আইটেমস এতিয়া ইয়াতে বনাই আছে আর কোম্পানী এতিয়া উদ্দেশ্যটো লৈছে যে আমাৰ নর্থ ইষ্টৰ আমি বহুত আগবাঢ়ি মানে কাম কৰিম আৰু বহুত মানুহক আমি সুবিধাটো দিম নিউট্ৰিশনৰ ক্ষেত্ৰত কি হ'ব নিউট্ৰিশনটো আমাৰ ইয়াতে বহুত ভাল কিবা নিউট্ৰিশন আছে যেটো হৈছে আমাৰ এটা নিউট্ৰি চাৰ্জ হয় নিউট্ৰি চাৰ্জটো ডেইলি হেলথ সাপ্লিমেন্ট হয় এটো ইমান ভাল হয় যিকোনো মহিলা আমাৰ আৰু জেন্টছৰ দুটাৰ কাৰণে বেলেগ আছে নিউট্ৰিশন আর এনে রেগুলার ইউজার আর বহুত কিবা নিউট্রিশন আমার ইয়াতে আছে একদম ফার্স্ট ক্লাস কোয়ালিটি আর বহুত কম দামৰ মাজতে পাবো আর এফিকেসি 100% আছে হিবিলাক ইউজ কৰিলে কিন্তু মানে 3 মাহৰ ভিতৰত যিকোনো মানুহে ৰিজাল্ট পাবো আর আমাৰ ইয়াতে এটা এনেকা এটা বস্তু আছে যিৰ নাম হৈছে গামা অৰিজিনাল আৰু গামা অৰিজিনালটো একচুয়ালি ভাৰতত আৰু কোনো কাৰো ওচৰতে নাই তো অনলি আমাৰ কোম্পানীতে আছে আৰু এই গামা অৰিজিনালটো এটা নিউট্ৰাসিউটিক্যাল প্ৰডাক্ট হয় যেটো বিমাৰ হোৱাৰ পিছতেও যদি আজি সমাজত কাম বহুত মানুহ দেখিছো থাইৰয়ডৰ প্ৰবলেম আছে সুগাৰৰ প্ৰবলেম আছে বহুত মানুহ দেখিছো প্ৰেসাৰ হাই প্ৰেসাৰ কোলেষ্ট্ৰল বাঢ়িছে এই তেওঁলোকক এনেকা মানুহক আপুনি যিকোনো মানে মানুহক এটো 3-4 মাহ খোৱাৰ পিছতে এটো ৰিজাল্ট পাবো আৰু পার্মানেন্টলি বিমাৰটো ঠিক হৈ যাব আৰু মাৰ্কেটত বিমাৰ আমাৰ সমাজত আমি বহুত মানুহ দেখিছো যেটো বিমাৰ হৈছে ডক্টৰৰ মেডিসিন লৈ আছে তেতে সাইড ইফেক্ট হ'ব আমাৰ এটোতে কোনো সাইড ইফেক্ট নাই
আৰু সেইটো মানে ডক্টৰ যিবিলাক মেডিচিন দি আছে সেইটো খালে কি হ'ব বেমাৰটো কন্ট্ৰোল থাকিব কিন্তু পাৰ্মানেন্ট কিয়ৰ নহ'ব আৰু আমাৰ এটা কিন্তু পাৰ্মানেন্ট কিয়ৰ হৈ যাব গামা অৰিজিনেল এটা বেষ্ট প্ৰডাক্ট হয় আৰু অল ইণ্ডিয়াৰ ডাঙৰ ডক্টৰ বিলাকৰ ষ্টাডিজ বিলাক দেখছো মই বহুত ভাল প্ৰডাক্ট হয় আৰু এইটো ক্লিনিকেল প্ৰভেন প্ৰডাক্ট হয় তো নিউট্ৰিচন অলমোষ্ট আমাৰ বেষ্ট প্ৰডাক্ট আপোনালোকৰ যেটো প্ৰডাক্ট হে খোলা মঞ্চ খোলা মানে বজাৰত পোৱাটো নাযাব তাৰ উপৰি আপোনালোকৰ যে আৰচিএমৰ প্ৰডাক্ট লবৰ কাৰণে আইডিৰ প্ৰয়োজন হ'ব নেকি হ্যাঁ আমার ইয়াতে একচুয়ালি কি হয় আমার এটা ডাইরেক্ট সেলিং সিস্টেম হয় তো ডাইরেক্ট সেলিং সিস্টেমত কি হয় এটো খোলা মার্কেটত তো বজাৰত তো আমাৰ নাপায় আৰু তো আমাৰ কোম্পানীৰ যিমান ষ্ট'ৰ আছে অল টোটাল ভাৰতত 12,000 মান ষ্ট'ৰ এতিয়া খুলিছে আৰু তো আমাৰ ইয়াতে যিকোনো মানুহ এনেই ল'ব পাৰিব কিন্তু আইডি ললে হি বেনিফিটটো পাব কাৰণ হৈছে আমাৰ ডাইৰেক্ট সেলিং বা মাৰ্কেটিং যে ট্ৰেডিশনাল মাৰ্কেটৰ যেটো সিস্টেম হয় ইয়াতে কি হয় মানে মাজতে বহুত কিবা ডিস্ট্ৰিবিউটাৰ হোলসেলাৰ এইবিলাক থাকে আৰু এডভাৰটাইজমেন্টটো সবচে বেছি হয় এডভাৰটাইজমেন্টত খৰচাটো বহুত বেছি হয় কোম্পানী আৰু আমাৰ হিটো ডাইৰেক্ট আহে আৰু এডভাৰটাইজমেন্ট নহয় এইটো কাৰণে আমাৰ যেটো আইডি বনাব সিস্টেমটো হৈছে যে এজন আমাৰ ডাইৰেক্ট কোম্পানীৰ আইডি বনাব পাৰিব ইয়াতে 1 টকাও নালাগে একদম ফ্ৰী অফ কষ্ট যিকোনো মানুহ আইডি বনাব পাৰিব আইডি বনালে হি ফ্ৰী প্ৰডাক্ট পাব আৰু বহুত কিবা ডিসকাউন্ট ফেসিলিটিজ বহুত কিবা পাব আইডি বনাওৰ পিছত যেহেতু আপোনালোকৰ প্ৰডাক্টটো ল'ব লাগিব তেনে ক্ষেত্ৰত অতিকৈ কমকৈ কিমানত প্ৰডাক্ট এটো যিকোনো মানুহ তাৰ নিজৰ ইচ্ছাৰ ওপৰত ল'ব পাৰে আইডি বনোৱাৰ পিছতে এই যদি ভাবিছে যে আমি 200 টকাৰ প্ৰডাক্ট লম তেতিয়াও ল'ব পাৰে 500 টকাৰ তাই ল'ব পাৰে এটো কোনো এনেকুৱা বাইন্ডিংছ নহয় যে ইমান ল'বই লাগিব কিন্তু যদি কোনোবা মানুহ জয়েনিং কৰাৰ পিছতে ভাবিছে যে আমি আৰু এজন মানুহক মানে ৰেফাৰেন্স দিম আৰু ইয়াৰ পৰা আমি টকা ইনকাম কৰিম এটো তো প্ৰফেশন হিচাপে ভাবিলে আৰু মিনিমাম 2000 ৰ প্ৰডাক্টটো ল'ব লাগিব তেতিয়া হলে ইয়াৰ একবাৰ ওয়ান টাইম 2000 টকাৰ প্ৰডাক্ট ললে হি তাৰ স্পন্সৰশিপ কৰিব পাৰিব বহুত মানুহক দিব পাৰিব এনেকুৱা সিস্টেম আইডি হোল্ডাৰ বিলাকৰ প্ৰফিট কেনেকুৱা আইডি হোল্ডাৰ সবচে ফাৰ্স্ট টাইম হল আইডি হোল্ডাৰৰ আইডি কৰাৰ পিছতে হি ডিসকাউন্টত প্ৰডাক্ট পাব 10 to 30% ডিসকাউন্টত প্ৰডাক্টটো পাব ইয়াৰ পিছত যদি ৰেগুলাৰশিপ হি পাৰচেজ কৰি আছে তেতিয়া হলে বছৰত হি দুইবাৰ ফ্ৰী প্ৰডাক্ট পাব আৰু ইয়াৰ পিছত হি যদি কোনোবা মানুহক যদি এটো সম্বন্ধত কথা পাতে আৰু ৰেফাৰেন্স দিয়ে আৰু তাৰ ৰেফাৰেন্সত যদি কোনো মানুহ জয়েনিং কৰি থয় যিকোনো জায়গাত অল ওভাৰ ইন্ডিয়াত হি ইয়াৰ পৰা এটা কমিশন হিচাপ আছে তো ইনকামটো পাই থাকিব যেটো আমি মাৰ্কেটত এডভাৰটাইজমেন্টত খৰচা হৈ আছে এটো আমাৰ ডাইৰেক্ট সেলিংত হিটোৰ পৰা হি পইচা বিলাক দিয়ে থাকে আৰু বহুত ডাঙৰ ইনকাম হয় আজি ডাইৰেক্ট সেলিং অলমোস্ট ভাৰতত মানে গোটে ইন্ডিয়াত হৈ আছে আৰু লাষ্ট মাৰ্চ মাহত ওমেন্স ইন্টাৰনেশনাল ওমেন্স ডে দিল্লীত যেটো প্ৰগ্ৰাম হৈছিল আৰু দিল্লীৰ আমাৰ বৰ্তমান চিফ মিনিষ্টাৰ ৰেখা গুপ্তা মেডামো হিটোৰ ওপৰত কিন্তু এটো প্ৰগ্ৰামত ডাইৰেক্ট সেলিংৰ উদ্দেশ্যত বহুত কিবা কথা কৈছে আৰু হি উৎসাহিত কৰিছে আমাৰ ভাৰতত যিমান মহিলা গৰাকীক আমি জনাইছে যে আপোনাৰ লগৰ বেষ্ট অপৰচুনিটি হয় তো আমিও হিটো কাৰণে সবেকে কৈছো আৰু এটো এটা ইনকামৰ আৰু সুস্বাস্থ্য থাকাৰ এটা বেষ্ট অপৰচুনিটি আৰু হিটোৰ দ্বাৰা আমি নেক্সট 7 জেনাৰেশন সিকিউৰড হ'ব পাৰো আমাৰ ইয়াতে 7 জেনাৰেশন লৈ ইনকাম আছে আইডি হোল্ডাৰ বিলাকৰ যেটো প্ৰমোশন আহে তেনে প্ৰমোশনত কিমান ৰেংকলৈকে থাকিব আপোনাৰ উচ্চ ৰেংক আমাৰ ইয়াতে 21 ৰেংক আছে এতিয়া স্টার্টিংৰ পৰা তো 21টা ৰেংকৰ 21 ৰেংকৰ মানে স্টার্ট সবচে ডাঙৰ ৰেংকটো হৈছে স্টাৰ ডায়মণ্ড তো স্টাৰ ডায়মণ্ডটো বহুত ডাঙৰ হয় আৰু ইয়াতে 50 লাখ মাহত ইনকাম আহে আৰু এনেকুৱা কোম্পানীৰ পৰা বিয়াৰ কৰে নেকি যেটো কমিশনটো কোম্পানী হিটো তাৰ বেনিফিটৰ পৰা দিয়ে মানে কোম্পানী 45% বেনিফিটটো আমাক দি দিয়ে আৰু 55% টো কোম্পানী তাৰ নিজৰ ৰাখে কাৰণ হৈছে কোম্পানী এডভাৰটাইজমেন্ট নকৰে এটো কাৰণে এডভাৰটাইজমেন্ট আৰু মিডলম্যানৰ যেটো পইচাটো হয় এই পইচাবিলাকি আমাক দিয়ে আৰু আমাৰ ইয়াতে স্টার্টিংৰ পৰা যেটো লেভেলটো আছে আহে যেটো বিগিনাৰ লেভেল ইয়াৰ পৰা আমাৰ টোটাল 21টা লেভেল হয় তো ফার্স্ট টাইমত 500 1000 2000 এনেকা লাহে লাহে বাঢ়ি থাকিব আৰু 10-20 হাজাৰ তো এক বছৰ মান যিকোনো মানুহ পাৰ্ট টাইম হিচাপত এক বছৰে যদি কাম কৰি থাকে তেতিয়া হলে 20-30,000 এনেকা 20 to 30,000 মিনিমাম ইনকাম হি আহি থাকে মাহত আৰু 2-3 বছৰ মান যদি ৰেগুলাৰ হিয়াতে মানুহৰ লগতে কথা পাতি সিস্টেমটো শিকি লয় তেতিয়া হলে 40-50 হাজাৰ টকা ইনকাম মাহতে কৰিব পাৰিব আৰু লাহে লাহে এটো বাঢ়ি থাকিব আৰু
বাঢ়ি থাকিব। থেংক ইউ।